পিকনিক বতৰটো এতিয়া ষ্টাৰ্ট হ'বই। কোন কোনটো গৈ আহিলে নহ'লে কোনোটো যে যাব। পিকনিকৰ বহুত নাম, বনভোজ, শৈক্ষিকমূলক ভ্ৰমণ, চতুৰ্ভোজ, ত্ৰিভোজ, মাইলৰ ভোজ, মানে বহুত প্ৰকাৰৰ ভোজ আহে। আৰু পিকনিক যেতিয়া প্লেনিং বনাবি তেতিয়া চবেই ক'ব যাম যাম যাম। আৰু যোনদিন পিকনিক হ'ব তাৰ আগদিনা চব পাল্টি মাৰি দিয়ে। মইতো নাযাওঁ, কেছ এটা হ'ল নহয়, মই নাযাওঁ। আৰু এই পিকনিকত যে টকাটো যে উঠোৱা, সেইটো কি ভাবি চিন্তি উঠোৱা নাকি ডাইৰেক্ট 1500 টকা 2000 টকা। বহুতে পিকনিক যাম বুলি ভাবে কিন্তু এই টকাটোৰ কাৰণে নাযায়। মিলাই চিলাই ল'ব লাগেতো, কেলা ইমান লৈ ল। আৰু পিকনিকত টকাটো ল'বি যে এডভান্সত ল'বি, নহ'লে পিছত পাল্টি মাৰি দিয়ে। আৰু যেতিয়া পাল্টি মাৰে যোনে কেলা বনাই তাৰ মাথা বেয়া, প্ৰব্লেম হৈ যায়। আৰু প্ৰব্লেম আৰু নুনু কেতিয়া কোনটো জেগাত কোনটো সময়ত কোনটো পজিশ্যনত থিয় হ'ব, যাৰ থিয় হয় সিহে বুজি পায়, বেলেগে বুজি নাপায়। আৰু পিকনিকৰ সময় দিব হ'ল তোৰ 5:30। ধৰি লও 5:30 6:30 গ্ৰুপ এটা বনাব যে আমি সকলোৱে আহি 5:30 ইয়াতে উপস্থিত হ'ম। কি হ'ব, চবেই উপস্থিত হ'ব, যোনে গ্ৰুপ বনাই সিয়ে কেলা আহে 7:30। কথা হ'ল এইটো। যোনদিন পিকনিক গ'ল সেইদিনা মই কওঁ ষ্টেটাছ খুলি লাভ নাই, ৱে টু লাউৰা গাঁও মেনকা বস্তি অ'ত ত'ত পষ্ট কৰিব, এইটোতো জানাই, এইটো চবেই। তাৰপিছত পিকনিকত চব বাছ চব ঠিক হৈ আছে, মুড চব ঠিক। এটা এনেকুৱা খেচৰা থাকিব যোন কেলা বমি কৰি দিয়ে পাক যে আছে বককে কেলা ওলাই দিয়ে কেলা বমি পাক। এতিয়া তাক চাইডৰ কেইটাতো ওলাব, এতিয়া এজনে বমি কৰিলে চাইডতো ভাৱটো আহেতো বমি কেলা ওলাই যায় ভাল। তাৰপিছত বাছটো যেই পাব, লোকেশ্যনটো য'ত পাব তাতে মানুহ বাছটো ৰখিলে লোকেশ্যনটো চাই যে ক'ত ৰন্ধা বাঢ়া হ'ব। গাছ যেই ৰখাল মানুহ গেলা ফুট বাছৰ পৰা। কোনোবা যাব ফটোগ্ৰাফী, কোনোবা যাব ৰিল বনাব, কোনোবা যাব মাল খাব। আৰু মাল খোৱাকেইটাক মই কৈছোঁ যে মাল খোৱাটো বেয়া কথা নহয়, নিচা লগাটোহে বেয়া কথা। আৰু নিচা লগাতকৈ বেয়া কথা হ'ল এই ফ্ৰীত যে থাকে যে ধান্দা মাল খোৱা, ইহঁতে বহুত বেয়া হ'ব। ইহঁতে খালি ধান্দাত থাকে যে আজি কাৰ মাথাত মাৰোঁ, ফ্ৰী ধান্দাত থাকে। আৰু তই যদি খুৱাই দিলি তাক, তই ভাল বন্ধু। আৰু তই যদি নোখোৱালি তই ভাল বন্ধু। আৰু ইহঁতৰ ডাইলগ ছেমেই থাকে সদায়, মোৰ তাত টকা নাই, তই আজি মিলাই দি, পৰহি মই মিলাই দিম। এই টকাটো নাপা যদি মিলাই দিলি। আৰু মদ খোৱাকেইটা কৈছোঁ যে চাকনা যে বেছিকৈ লৈ যাব লাগে, কাৰণ যোনটো লোকেশ্যনত মানে যোৱা যায় কেতিয়াবা সেইটো লোকেশ্যনত দোকান এটাও নাথাকে। আৰু যদি পায়ো গ'লি এটা দোকান, তাতে দাম বহুত, ইমান অকণমান বুট 100 টকা, 3 পিচ 4 পিচ মাংস দিয়ে 150 টকা প্লেট। হা, এতিয়া তই পানী বটল ল'বি নে কেলা তই মাংসটো ল'বি, তই ক। এক্সট্ৰাকৈ লৈ যাব লাগে চাকনা। আৰু চাকনা চুৰটো পাবি, মই এইটো খাটাং কৈছোঁ, চাকনা চুৰ পাবি। পিকনিকৰ গ্ৰুপত যেনেকা এটা থাকে বমি কৰা, তাৰপিছত থাকে এটা উস্তাদি, চব কথা তাৰ উস্তাদি মাৰিব। কোনোবা যদি কিবা শাক পাচলি কাটি আছে, পিঁয়াজ নহৰু, তাতেও যায় উস্তাদি মাৰিব। ৰান্ধনি মাংস বনাই আছে, তাতে যায় টেষ্ট কৰে সি প্ৰথমে, এটা উস্তাদি থাকেই এনি টাইম। আৰু ছোৱালীকে কৈ থাকিব, তাতে যায় ৰিল বনাব, ফটো উঠিব, মানে লেভেল টাইপ থাকেতো এটা থাকে। সিয়ে মানে গোটেইখিনি দিছে টকা, য'ত মাংস বনাব প্ৰথমতে সি যায় টেষ্ট কৰিব, নিমখ ঝোলটো খাব, নিমখ হৈছে লাড় হৈছে মোৰ কেলা। তাৰপিছত গানটো ফুল বজাব লাগে নে, 3 মিনিটৰ গান 2 মিনিটত কি চিঞৰিবি, বজা পুৰা বজা। আৰু এই দুখৰ গান কান্দা কাটি নলগাবি। পিকনিক মানে কি মজা লয়, এনজয় কৰা। বজাবি গান হ'ল ডিজে অনিকেট। আৰু মাজে মাজে ক'ব লাগিব ৰহিম ষ্টুডিঅ' ৰিমিক্স বাই তেনেকৈ। আৰু বোলে ভোজপুৰী গান লগাই দিলা, বোলে গৰম বাতাৱা ৰোটি পেলি ৰাজা জি, তনি লেহেংগা উঠা के मजा लेली राजा जी, बोला बबुआ काहेला रोता है, बोले भाऊजी का दूध नहीं होता है। এইবিলাক গান লগাই দিয়া জোচ যায়িব, হয় কি নহয়। পিকনিক মানে স্পীকাৰ ফাটাই দিব লাগে।